আজি খৰাবাৰী মণ্ডলত আহিছিলোঁ খৰাবাৰী মণ্ডল কাৰ্যালয়ত মণ্ডলৰ কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰিছোঁ আৰু তেওঁলোকক মই আগ্ৰহ প্ৰকাশ কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিজন কৰ্মীয়ে নতুন ভোটাৰসকলক ভোটাৰ লিষ্টত নাম যাতে সন্নিৱিষ্ট হয় তাৰ কাৰণে প্ৰচেষ্টা হাতত ল'ব লাগে লগতে যিসকল ফ্ৰড ভোটাৰ আছে এই ফ্ৰড ভোটাৰবোৰৰ নাম কৰ্তনৰো ব্যৱস্থাত মানে আগবাঢ়ি থাকিব লাগে কাৰণ যেহেতু নিৰ্বাচন আহিছে আমি সকলো ভোটাৰৰ ওচৰলৈ যাব লাগে আমাৰ দলৰ বহু কাৰ্যসূচী চলি আছে সেই কাৰ্যসূচীবোৰ ৰূপায়ণ যাতে ঠিকমতে হয় তাৰ কাৰণে মই তেওঁলোকক অনুৰোধ কৰিছোঁ সঁহাৰি কেনেকুৱা পাইছে উপস্থিত হৈ আছে আজি ইতিমধ্যে মই আইবিত বিভিন্নজনক লগ পাই গৈছোঁ ৰাতিপুৱা অহাৰ পাছত সামাজিক সংস্থান আৰু আমাৰ দলীয় কাৰ্যকৰ্তাসকল আজি মণ্ডলৰ ইয়াত আহিছোঁ মণ্ডলতো আমাৰ কাৰ্যকৰ্তাৰ যথেষ্ট উৎসাহ আছে তেওঁলোকে আগন্তুক নিৰ্বাচনৰ কাৰণে সাজু হৈছে কিছুদিন পূৰ্বে অমিত শ্বাহক লগ কৰিছিল ছাৰ টিকেটৰ বাবে কনফাৰ্মেশ্যন হৈছে নেকি ছাৰ অমিত শ্বাহ ডাঙৰীয়াক মই লগ কৰিছিলোঁ অমিত শ্বাহ ডাঙৰীয়াৰ লগত দলৰ আৰু বৰ্তমান ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিছোঁ টিকেটৰ কথাটো এতিয়া কোনোৱে কনফাৰ্মেশ্যন নকৰে আমাৰ দলৰ এটা নীতি আদৰ্শ আছে এটা নিয়ম আছে সেই নিয়মমতে সঠিক সময়ত সঠিক সিদ্ধান্ত দলে লয় আৰু তেতিয়া দলে প্ৰাৰ্থী ঘোষণা কৰে অমিত টিকেট পাই বিজয় নিশ্চিত ছাৰ সেইটো পাছত হ'ব আগতে নিৰ্বাচন আহক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক সেই সময়ৰ কথা হ'ব কিন্তু বৰ্তমান আমি সকলোৱে দলৰ কাৰণে কাম কৰিব লাগিব তাৰ প্ৰচেষ্টা আমি হাতত বৰ্তমান সাংসদৰ ওপৰত আপোনাৰ কিবা মন্তব্য আছে কাৰো ওপৰত মোৰ মন্তব্য নাই नोंथाङा गावनि फेभरेट श' नायनायाव स्ल' इन्टारनेट स्पिडनि थाखाय बानायफैबाय नामा? गोजोननि नोगोर क'क्राझाराव नोंथांमोननि थाखाय आर'नाइ टेक्न'लजिसआ लाबोदों हाई स्पीड फाइबार अप्टिक ब्रडबेन्ड प्लान्स मात्र 399 रां पार मान्थआवनो नोंथांमोना आनइन्टाराप्टेड स्ट्रिमिं गेमिं आपल'ड डाउनल'ड आरो ब्राउजिं खालामनो हागोन आबुङै मिथिनो थाखाय गाहायाव होनाय वेबसाइटआव नायनो हागोन आरो नैबे जामबुं नम्बराव जगाजग खालामनो हागोन जामबुं नङा जाबाय 8812989283 नङाब्ला 8099554827